Hello friends, মই প্ৰকাশ welcome back to my channel. আজি মই আনবক্সিং আৰু ৰিভিউ কৰিব ওলাইছো এই Oral-B ক্ৰছ সেকশন পাৱাৰ ইলেক্ট্ৰিক টুথব্ৰাছ ডালৰ। সো फ्रेंड्स, দেৰি নকৰি ভিডিওটো চাও হওক। Just like the street lights lit this town. এইটোৱে হৈছে Oral-B ক্ৰছ সেকশন পাৱাৰ টুথব্ৰাছ ডালৰ পেকেজটো ফ্ৰন্ট সাইডে এনেকুৱা ধৰণৰ আৰু বেক সাইডে এনেকুৱা ধৰণৰ। তলত দেখিব পাৰিছে MRP টো দিয়া আছে বৰ্তমান 395 তাৰ পিছত এই সাইডৰ পিনে দেখিব পাৰিছে কি আছে পেকেজটোৰ ভিতৰত লিখা আছে টুথব্ৰাছ ব্ৰাছ হেড আৰু এটা বেটাৰিও দিছে এইবাৰ মই এই পেকেজটো খুলু কাটাৰেৰে কাটি দিছো পিছ সাইডৰ পৰা Friends, এই ডালে হৈছে Oral-B ক্ৰছ সেকশন পাৱাৰ টুথব্ৰাছ ডাল এইটো পাৰ্টটো হৈছে হেড পাৰ্টটো ইয়াত এটা কভাৰো আছে যাতে ধুলি বালি সোমাব নোৱাৰে বা লেতেৰা হ'ব নোৱাৰে তাৰ পিছত এইটো হৈছে পাৱাৰ অন বাটন আৰু এই তলৰটো হৈছে পাৱাৰ অফ বাটন তাৰ পিছত এই তলৰ এইটো পাৰ্টটো আপুনি এনেকৈ খুলিব পাৰিব ইয়াত ভিতৰত আছে এটা ডাবল এ সাইজৰ বেটাৰি এইটো বেটাৰিটো চেঞ্জও কৰিব পাৰিব তেনেকৈ ধৰণৰ বন্ধ কৰি দিছো এয়া দেখিব পাৰিছে ব্ৰাছডাল এনেকুৱা ধৰণৰ মই সুইচটো অন দিছো এয়া দেখিব পাৰিছে এইটো পাৰ্টটো ৰটেট হৈ আছে ৰটেট হয় বাট 360 ডিগ্ৰী ৰটেট নকৰে জাস্ট ভাইব্ৰেচন ৰটেশন হয় এইটো আৰু এই তলৰ পাৰ্টটো জাস্ট ভাইব্ৰেট কৰি আছে মই এতিয়া অফ কৰি দিছো এই তলৰ বাটনটো প্ৰেছ কৰি পেলাই এয়া দেখিব পাৰিছে অফ হৈ গৈছে তলৰ পিছৰ পিনে এনেকুৱা আছে ডিজাইনটো ভালে লাগিছে এই ব্ৰাছডালৰ কনছ এটা আছে সেইটো হৈছে এই বেটাৰিটো আসলতে ৰিচাৰ্জেবল নহয় বাট বেটাৰিৰ লাইফটো আসলতে ডিপেন্ড কৰে আপুনি ডেইলি কিমান বাৰ ব্ৰাছ কৰে সেইটোৰ ওপৰত তথাপিও 1 মান্থটো বেটাৰিটো লাষ্ট কৰিবই আৰু এই ইলেক্ট্ৰিক টুথব্ৰাছডালৰ ব্ৰাছ হেডটো আপুনি ৰিপ্লেস কৰিব লাগিব 3 মাহৰ মূৰে মূৰে এইটো অনলাইন ইজিলি পাই যাব এতিয়া কৈছো ব্ৰাছডালৰ প্ৰাইচটোৰ ওপৰত কিয় আপুনি ইমান দাম দি পেলাই এই ইলেক্ট্ৰিক ব্ৰাছডাল কিনিব মাৰ্কেটত বহুত ধৰণৰ ইলেক্ট্ৰিক টুথব্ৰাছ পাই যাব বাট এইডাল হৈছে সবতকে কম দামত পোৱা ভাল কোম্পানীৰ বাজেট টুথব্ৰাছ কাৰণ বেলেগ ভাল কোম্পানীৰ বিলাক 1000ৰ কমত আপুনি নাপাব আৰু এইডালত কিয় ইমান দাম দি কিনিব আসলতে যদি আপুনি ভালকে দাঁত সাফ কৰিব বিচাৰে এইটো নকও যে এইডাল ইলেক্ট্ৰিক টুথব্ৰাছৰে আপোনাৰ দাঁত বেছিকে সাফ হ'ব compared to আমাৰ নরমাল টুথব্রাছত কৈ মই ভাবো যিমান আমাৰ নরমাল টুথব্রাছৰে সাফ হ'ব হিমান এই ইলেক্ট্ৰিক টুথব্ৰাছ ডালেৰেও হ'ব কিন্তু নরমাল টুথব্রাছৰে আমাৰ টাইম বেছি লাগিব আৰু বেছি জোৰ লগাই ব্ৰাছ কৰিব লাগিব এইডাল ইলেক্ট্ৰিক টুথব্ৰাছৰে আপোনাৰ টাইম অলপ সেভ কৰিব পাৰিব আৰু জোৰো বেছি দিব নালাগিব সাফ কৰোতে फ्रेंड्स আৰু মই কও যে দাঁত সদায় সাফ কৰি ৰাখিব যদি দাঁত সাফ কৰি নাৰাখে ইন ফিউচাৰত আপোনালোকে বহুত ধৰণৰ সিৰিয়াস প্ৰবলেম দাঁতৰ হ'ব পাৰে মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈছো ৰিসেন্টলি মোৰ দাঁতৰ ইনফেকশন হৈছিল বহুত বিষ হৈছিল ডক্টৰটো কৈছিল তোমাৰ অকনমান আৰু যদি বেছি হয় দাঁতটো উলিয়াব লগা হ'ব পাৰে সো फ्रेंड्स তেনেকুৱা ধৰণৰ সিচুৱেচন যেন আপোনালোকৰ নহয় আৰু এক আশাৰ কথা আছে যে প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ সো फ्रेंड्स দাঁত সদায় সাফ কৰি ৰাখিব আৰু আশা কৰিছো আপোনালোকে এই ভিডিওটোত এই ইলেক্ট্ৰিক টুথব্ৰাছডালৰ বিষয়ে জানিব পাৰিলে সো फ्रेंड्स আপুনিও যদি এই ইলেক্ট্ৰিক টুথব্ৰাছডাল এবাৰ ট্ৰাই কৰিব বিচাৰে আপুনি দোকানত যাই কিনিব পাৰে নহলে বা অনলাইন যোগে অৰ্ডাৰ কৰিব পাৰে যদি অনলাইন যোগে অৰ্ডাৰ কৰিব বিচাৰে মই লিংক তলত ডেসক্ৰিপচনত দি দিছো তাত গৈ আপোনালোকে অনলাইন যোগে এই ব্ৰাছডাল অৰ্ডাৰ কৰি ল'ব পাৰিব
আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব